বিটিসি নির্বাচনের কেম্পিং কমিটিত প্রফেসর আব্দুল করিমক অন্তর্ভুক্ত। এপিসিসির সভাপতি গৌরব গগৈক ধন্যবাদ জ্ঞাপন। এইবাৰ বিটিসি নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল ভাল হ'ব বুলি মন্তব্য প্ৰকাশ। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিটিসি নিৰ্বাচনৰ প্ৰচাৰ সমিতিত প্ৰফেসৰ আব্দুল করিমক অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ বাবে গৌৰৱ গগৈক ধন্যবাদ জ্ঞাপন কৰে প্ৰফেসৰ আব্দুল করিমে। উল্লেখ্য যে এইবাৰ বিটিসি নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল ভাল হ'ব আৰু ফলাফল ভাল হ'বলৈ যিখিনি চেষ্টা কৰিব লাগে সেইখিনি চেষ্টা কৰিব বুলি মন্তব্য প্ৰকাশ কৰে প্ৰফেসৰ আব্দুল করিমে। হয়, নমস্কাৰ। মই যোৱা পৰহি এটা অৰ্ডাৰ দেখা পালোঁ। অৰ্ডাৰটো এনেকুৱা, আমাৰ সন্মানীয় সভাপতি এপিচিচিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ এপ্ৰুভেলত এটা অৰ্ডাৰ ওলাইছে। সেই অৰ্ডাৰটোত বিটিসি ইলেকশ্যনৰ কেম্পিং কমিটি বনাইছে, বিভিন্ন ডিষ্ট্ৰিক্টত বিভিন্ন ধৰণৰ কমিটি বনাইছে মাইনৰিটিৰ ফালৰ পৰা। তাতে দৰঙৰ পৰা মোৰ নামটো তাতে চিলেকশ্যন কৰিছে। মোৰ নামটো মই দেখা পাইছোঁ, মোৰ নাম আছে। গতিকে এটা গুৰু দায়িত্ব দিছে, ওদালগুৰি ডিষ্ট্ৰিক্টত মোক দিছে। গতিকে মই এই যে মোৰ নামটো চিলেকশ্যন হৈছে তাৰ কাৰণেই মই এপিচিচিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে মোক যিটো দায়িত্ব দিছে সেই দায়িত্বটো মই পালন কৰাৰ কাৰণে যথেষ্ট যৎপৰোনাস্তি চেষ্টা মই চলাম, যাতে আমাৰ দলীয় কেণ্ডিডেট, কংগ্ৰেছ দলৰ কেণ্ডিডেট আমি কিছুমান জিকাই আনিব পাৰোঁ, তাৰে চেষ্টা আমাৰ অব্যাহত থাকিব। আৰু মোৰ লগত যিসকল মানুহ আছে, ব্যক্তি আছে, গণ্যমান্য ব্যক্তি মোৰ লগত দিছে, সেই তেওঁলোকৰ ফোন নম্বৰ মোৰ আছে অৰ্ডাৰত। মই যোগাযোগ কৰিম, যোগাযোগ কৰি কেতিয়া আমি যাব পাৰোঁ, যিহেতু ইলেকশ্যন সমাগত, আমি দেৰি আৰু কৰিব নালাগে। ফলাফল এইবাৰতো এনেকুৱা হৈছে, আপোনালোকেতো জানেই, ধৰক আমিও জানো, আমিও অৱগত যে এইবাৰ যিটো নেকি বিজেপিৰ প্ৰভাৱ আছিল, বিজেপিৰ প্ৰভাৱ, সেই প্ৰভাৱটো নোহোৱা হৈছে। বিটিচিত বিজেপিৰ প্ৰভাৱ নোহোৱা হৈছে, একেবাৰে নাই, হয়নে নহয়? তাতে BPF আৰু UPPLৰ দুটা দল আছে। কংগ্ৰেছৰো সমৰ্থক যথেষ্ট পৰিমাণে আছে। এইবাৰ গোটেই অসমত কংগ্ৰেছৰ যিটো পৰিৱেশ, গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হোৱাৰ পিছত যিটো হিদুল দৌল ভাঙি মানুহ আহিছে, দলে দলে মানুহ কংগ্ৰেছত আহি আছে, যোগদান কৰি আছে। বিজেপিৰ পৰা, AGPৰ পৰা, বিভিন্ন দলৰ পৰা মানুহ দল ত্যাগ কৰি কংগ্ৰেছলৈ আহি আছে। গতিকে এইফালৰ পৰা আমি ক'ব পাৰোঁ যে এইবাৰ বিটিচিত আমি যথেষ্ট সংখ্যক আসন পাম। গতিকে এইটো আমি আশাবাদী। তাৰপিছত ধৰক আমি যিমান আশা কৰিছোঁ, আমাৰ চেষ্টা আছে, আমি চেষ্টা অব্যাহত ৰাখিম। আৰু যিহেতু এটা গুৰু দায়িত্ব মোক দিছে কেম্পিং কমিটিত, গতিকে মোৰ ফালৰ পৰা মোৰ দলীয় সতীৰ্থৰ লগত মই যিমান দূৰ পাৰোঁ, উই ট্ৰাই আৱাৰ লেভেল বেষ্ট টু ডু আৱাৰ ডিউটি, ৰেছপনচিবিলিটি, আমি এইবিলাক পালন কৰি যাম। চাওঁ কি হয়। আমাৰ কথা হ'ল ইলেকশ্যনৰ কথা, ইলেকশ্যনৰ মেটাৰ। কিন্তু আমি দৃঢ় বিশ্বাস, কংগ্ৰেছৰ যিটো বঁটা বলিছে, সেই বঁটাহত আমি বহুতকেইটা চিট আমি লৈ আহিব পাৰিম, এইটো আমাৰ পূৰ্ণ বিশ্বাস।